নমস্কাৰ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ স্বাধীনতাৰ সময়ত অসমত মুঠ কিমানখন জিলা আছিল? ইয়াৰ অপশ্যন এ আছে 13খন, বি 14খন, চি 15খন, ডি 16খন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 13খন। ভাৰতৰ স্বাধীনতাৰ সময়ত অসমত মুঠ 13খন জিলা আছিল। 2 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ দীঘল উপকূলীয় ৰাজ্য কোনখন? অপশ্যন এ গুজৰাট, বি উৰিষ্যা, চি ৰাজস্থান, ডি পশ্চিমবংগ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুজৰাট। ভাৰতৰ আটাইতকৈ দীঘল উপকূলীয় ৰাজ্যখন হ'ল গুজৰাট। 3 নম্বৰ প্ৰশ্নটো হৈছে ইতিহাসৰ কোন সময়ছোৱাত আহোম ৰাজ্যৰ উৎপত্তি হৈছিল? ইয়াৰ অপশ্যন এ পৌৰাণিক, বি আধুনিক যুগ, চি এটাও নহয়, ডি মধ্যযুগ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মধ্যযুগ। মধ্যযুগৰ সময়ছোৱাত আহোম ৰাজ্যৰ উৎপত্তি হৈছিল। 4 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশৰ ৰাষ্ট্ৰীয় খেল টেবুল টেনিছ? অপশ্যন এ ব্ৰাজিল, অপশ্যন বি ভাৰত, অপশ্যন চি চীন, অপশ্যন ডি আমেৰিকা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চীন। টেবুল টেনিছ চীন দেশৰ ৰাষ্ট্ৰীয় খেল। 5 নম্বৰ প্ৰশ্নটো হৈছে অসমত মীন মহাবিদ্যালয় কোন ঠাইত আছে? অপশ্যন এ নলবাৰী, বি ৰহা, চি ধুবুৰী, ডি লখিমপুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰহা। অসমৰ ৰহাত মীন মহাবিদ্যালয় আছে। 6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন এ ভি গিৰি, অপশ্যন বি ফখৰুদ্দিন আলী আহমেদ, অপশ্যন চি ডক্টৰ জাকিৰ হুছেইন, অপশ্যন ডি জ্ঞানী জাইল সিং। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফখৰুদ্দিন আলী আহমেদ। ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ আছিল। 7 নম্বৰ প্ৰশ্নটো হৈছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপিত হৈছিল? অপশ্যন এ 1970 চনত, অপশ্যন বি 1960 চনত, অপশ্যন চি 1965 চনত আৰু অপশ্যন ডি 1962 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1970 চনত। গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ 1970 চনত স্থাপিত হৈছিল। 8 নম্বৰ প্ৰশ্নটো হৈছে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল? অপশ্যন এ মণিৰাম দেৱান, অপশ্যন বি গমধৰ কোঁৱৰ, অপশ্যন চি পিয়লি ফুকন, অপশ্যন ডি কুশল কোঁৱৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গমধৰ কোঁৱৰ। ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া আছিল গমধৰ কোঁৱৰ। 9 নম্বৰ প্ৰশ্নটো হৈছে 1930 চনৰ ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি কোন আছিল? অপশ্যন এ চন্দ্ৰধৰ বৰুৱা, অপশ্যন বি বিষ্ণুৰাম মেধি, অপশ্যন চি গোপীনাথ বৰদলৈ, অপশ্যন ডি হেমচন্দ্ৰ গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চন্দ্ৰধৰ বৰুৱা। 1930 চনৰ ঘূৰণীয়া মেজমেলৰ অসমৰ প্ৰতিনিধি আছিল চন্দ্ৰধৰ বৰুৱা। 10 নম্বৰ প্ৰশ্নটো হৈছে চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল? অপশ্যন এ নীতিপাল, অপশ্যন বি বীৰপাল, অপশ্যন চি ৰতনপাল, অপশ্যন ডি বিষ্ণুপাল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নীতিপাল। চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা আছিল নীতিপাল। 11 নম্বৰ প্ৰশ্নটো হৈছে বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? অপশ্যন এ গমধৰ কোঁৱৰ, অপশ্যন বি ৰূপসিং সুবেদাৰ, অপশ্যন চি মাধৱ তামুলী, অপশ্যন ডি ভোটাই ডেকা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰূপসিং সুবেদাৰ। বদন চন্দ্ৰ বৰফুকনক ৰূপসিং সুবেদাৰে হত্যা কৰিছিল। 12 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনে বিখ্যাত দাণ্ডি যাত্ৰাত ভাগ লৈছিল? অপশ্যন এ লীলাধৰ বৰুৱা, অপশ্যন বি নবীন চন্দ্ৰ বৰদলৈ, অপশ্যন চি তৰুণৰাম ফুকন, অপশ্যন ডি কুলধৰ চলিহা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লীলাধৰ বৰুৱা। অসমৰ লীলাধৰ বৰুৱাই বিখ্যাত দাণ্ডি যাত্ৰাত ভাগ লৈছিল। 13 নম্বৰ প্ৰশ্নটো হৈছে পথৰুঘাটৰ ৰণ ক'ত হৈছিল? অপশ্যন এ নগাঁও, অপশ্যন বি শিৱসাগৰ, অপশ্যন চি গোৱালপাৰা, অপশ্যন ডি দৰং। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দৰং। পথৰুঘাটৰ ৰণ দৰং জিলাত হৈছিল।
14 নম্বৰ প্ৰশ্নটো হৈছে অসমে আন্তৰ্জাতিক সীমা স্পৰ্শ কৰা দেশকেইখন হ'ল অপশ্যন এ চীন আৰু ৰাছিয়া, অপশ্যন বি নেপাল আৰু ভূটান, অপশ্যন চি ভূটান আৰু বাংলাদেশ, অপশ্যন ডি নেপাল আৰু চীন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভূটান আৰু বাংলাদেশ। অসমে আন্তৰ্জাতিক সীমান্ত স্পৰ্শ কৰা দেশকেইখন হ'ল ভূটান আৰু বাংলাদেশ। 15 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল? অপশ্যন এ পাৰ্বতী কুমাৰ গোস্বামী, অপশ্যন বি হলিৰাম ডেকা, অপশ্যন চি কৃষ্ণকান্ত সন্দিকৈ, অপশ্যন ডি মহানন্দ দাস। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পাৰ্বতী কুমাৰ গোস্বামী। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ পাৰ্বতী কুমাৰ গোস্বামী আছিল। 16 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ সৰ্ববৃহৎ শোধনাগাৰটো ক'ত আছে? অপশ্যন এ বঙাইগাঁও, অপশ্যন বি ডিগবৈ, অপশ্যন চি নুনমাটি, অপশ্যন ডি নুমলীগড়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নুমলীগড়। অসমৰ সৰ্ববৃহৎ শোধনাগাৰটো নুমলীগড়ত আছে। 17 নম্বৰ প্ৰশ্নটো হৈছে পৰাগ উৎসৱ কোন জনগোষ্ঠীৰ? অপশ্যন এ কাৰ্বি, অপশ্যন বি ৰাভা, অপশ্যন চি বড়ো, অপশ্যন ডি মিচিং। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মিচিং। পৰাগ উৎসৱ মিচিং জনগোষ্ঠীৰ। মিচিং জনগোষ্ঠীৰ লোকে পৰাগ উৎসৱ পালন কৰে। প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কিমান চনত নিৰ্মাণ হৈছিল? অপশ্যন এ 1935 চনত, অপশ্যন বি 1225 চনত, অপশ্যন চি 1915 চনত, অপশ্যন ডি 1930 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1935 চনত। প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী 1935 চনত নিৰ্মাণ হৈছিল। 19 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় বঁটা বিজেতা অসমৰ দেৱজিৎ চাংমাই হৈছে অপশ্যন এ গায়ক, অপশ্যন বি লেখক, অপশ্যন চি শব্দযন্ত্ৰী, অপশ্যন ডি পৰিচালক। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শব্দযন্ত্ৰী। ৰাষ্ট্ৰীয় বঁটা বিজেতা অসমৰ দেৱজিৎ চাংমাই হ'ল শব্দযন্ত্ৰী। 20 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা আটাইতকৈ সৰু পুথিখন কি? অপশ্যন এ কীৰ্তন, অপশ্যন বি গুণমালা, অপশ্যন চি দশম, অপশ্যন ডি কালীয় দমন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গুণমালা। গুণমালা হৈছে শংকৰদেৱে ৰচনা কৰা আটাইতকৈ সৰু পুথি।